হেল্ল' বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। বহুত দিন মূৰত আজি ভিডিঅ' দিবলৈ আহিছোঁ। তো আজি ভিডিঅ'টোৰ টপিক হৈছে সহজতে গাহৰি দানা কেনেকৈ তৈয়াৰ কৰিব পাৰি। তাৰ আগতে এটা কথা কৈ লওঁ, এইজনী দেখিছে, এইজনী এবাৰ পোৱালি দিয়া হয়। তো এতিয়া আৰু প্ৰেগনেণ্ট আছে। কাৰোবাক লাগে যদি মোক কণ্টেক্ট কৰিবা। মই মোৰ হোৱাটছআপ নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা মোক কণ্টেক্ট কৰিলে হ'ব। তাতে গোটেইখিনি ডিটেইলছত কথা পতা হ'ব। এইজনী প্ৰথমবাৰ মোৰ 12টা পোৱালি দিছিলে। তো গোটেইখিনি বিকিলোঁ। এতিয়া বৰ্তমান মোৰ অলপ ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মই এজনী বিকিম বুলি ভাবিছোঁ। তো সেইকাৰণে লাগিলে জনাব। এয়া দেখিছে, মই কচু লৈ আহিছোঁ। কচু অনা আছিলে। তো এইখিনি এতিয়া মই ভালদৰে সৰু সৰুকৈ কাটি ল'ম। তাৰপিছত এয়া দেখিছে, কচুবোৰ কটা হৈ গ'ল। তাৰপিছত মই এইটো গোটেইখিনি টকত ভৰাই দিছোঁ। তাৰপিছত এইখিনি এতিয়া ভালদৰে সিজাই ল'ম। ইয়াত মই চাউল আৰু কচু দি সিজাম ভালকৈ। তাৰপিছত দেখুৱাই আছোঁ। এইখিনি দেখিছে, কচু সিজিলে আধাটো, হ'লে আৰু অলমষ্ট গোটেইখিনি ৰেডি। ইয়াত মই চাউল আৰু কচু দি সিজাই ল'লোঁ ভালদৰে। তাৰপিছত এতিয়া এইখিনি দেখিছে, গোটেইখিনি পূৰা কমপ্লিট সিজি গ'ল। এতিয়া মই ইয়াত মই মিক্স কৰিম তুঁহগুৰি আৰু গডৰেজৰ গুড়াৰ ফিটটো। তাৰপিছত মিক্স কৰিম মিনাৰেল মিক্সাৰ টটাভেটি ষ্ট্ৰং, এইটো দেখিছে। তাৰপিছত ইয়াত প্ৰেগনেণ্টবোৰৰ কাৰণে অলপ বেলেগকৈ হ'ব। ইয়াত কেলছিয়াম আৰু ভিটামিনৰ কাৰণে মই ইয়াত চাৰ্কোফেৰল ভেট মিক্স কৰিম। তাৰপিছত সিহঁতক এনেকৈ মিক্স কৰি মেলি মই দিওঁ। তো যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ মই আৰু ভিডিঅ' দি যাম। ধন্যবাদ।